আমি মহাদিন তুমি কৃপাময় তরাইলা আমাক দিয়া উপদেশ সয় কোনে বুজিবা পাৰে উপকাৰ যিহেতু সংশয় হব বুঝাইলা আমাৰ কিন্তু মোৰ নাজ্ঞান গীতাঞ্জলি দিনে আপোনাৰ গুণে তুষ্ট ভূয়ক আপোনে পৃথুৰ বিনয় শুনি পাছে চাৰিবিধ ব্ৰহ্মাৰ মানস পুত্ৰ জগতে প্ৰকৃত ৰাজা কপ পংখী চলি গয়াতে ক্ষণে আকাশৰ পথে নবে সভা বিদ্যমানে বেনৰ নন্দন পাছে পৃথু মহামতি আপোনাক কীৰ্ত মানিলা সম্পত্তি কৰিলন্ত নানা কৰ্ম বেদৰ বিহিত দেশ কাল পাত্ৰ ক্ৰমে যদুচিত সমৰ্পিলা ঈশ্বৰত শুয়া সাৱহিত কৰ্ম ফল স্বয়ং কৰ্মে সমন্বিত প্ৰকৃতিত কৰ আপোনাক মানিলন্ত অহংকাৰ এৰি ৰাজ্য কৰ ভুঞ্জিলন্ত পাছে ত্ৰিপতিৰ মহাপ্ৰিয়া পতেশ্বৰী অৰ্চি নামে ৰূপে গুণে যেন বিদ্যাধৰী জন্মিলত পাঁচ পুত্ৰ ৰাজাৰ ৰথে কৰাইলন্ত মহোৎসৱ নিপতি হৰিষে বিদিতাৰ্থ ধূমকেশ বজ্ৰপদৰ দিন কনিষ্ঠৰ নামবিক আছে ৰাজচিহ্ন ভৈলা নিপতিৰ অনুজতে কম্পতি ইন্দ্ৰ চন্দ্ৰ আদি দেৱ গণৰ বিভূতি মহাভৈৰ্য বীৰ্য পৰাক্ৰমে নিৰুপম বয়সতো যোৱা ৰূপে কৰ্তপৰ সম পৰম বৎসৰণে আদি মহাদাতা প্ৰজাৰ সম্বন্ধ যেন নিজ পিতা মাতা দুৰ্জনৰ দণ্ডে জন পচন্দ গণি ধৈৰ্যত গাদ বুধে মহাদধিজেনি বিপ্ৰ বৈষ্ণৱৰ পৰা কিংকৰ পৰায় আচৰন্ত পৰ উপকাৰ সদায় নিৰ্মল শস্যা কিনি লোককথা কিন এহি মতে মহাৰাজা প্ৰজাক পালিল কৰিলন্ত ৰাজ্য ৰাজা অনেক বৎসৰ নপালেক দুখে গুণে তাংক বিষয়ৰ যেন মূল্য দেৱ তথাপি নাহিকে দুখ গুণৰ আভাস নিপতিও হেৰি মতে কৃষ্ণৰ কথাৰে নপালে